নমস্কাৰ বন্ধুসকল, MCQ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি কথা পাতিম গেমৰ বিষয়ে। বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক গেমৰ বিষয়ে কথা পতাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ কি আপোনালোকে যদি আমাৰ চেনেলত নতুন আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি লওক, কাৰণ পাবজি ৰিলেটেড এনি গেমছ, এনি ভাইৰেল ভিডিঅ'ৰ এনালাইচিছ, লেটেষ্ট আপডেট চবৰ আগতে এইটো চেনেলত পাই থাকিব। আৰু অসমীয়া চেনেলৰ ভিতৰত এইটো এটা চেনেল যোনটোত পাবজি ৰিলেটেড যিকোনো আপডেট দিয়া হ'ব। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। পাবজি ৰিলেটেড আজিৰ যিটো লেটেষ্ট আপডেট, সেই আপডেটৰ মতে মই কৈ আছোঁ আপোনালোকক যে ইণ্ডিয়া আৰু পাকিস্তানততো অলৰেডি পাবজি বেণ্ড হৈ গৈছে। আপোনালোকে জানে পাবজি বেণ্ড হোৱাৰ পিছত থাৰ্ছডেত আফগানিস্তানত পাবজি বেণ্ড কৰা হৈছে। অলৰেডি আফগানিস্তানত পাবজিটো বেণ্ড হৈ গ'ল থাৰ্ছডেত, আৰু ATRA নামৰ অৰ্গেনাইজেশ্যনে এইটো পাবজিটো বেণ্ড কৰি দিলে। ছেকেণ্ড আপডেট হৈছে, আপোনালোকে জানে ফৌজি গেমৰ বিষয়ে জানে। ফৌজি গেমটো হ'ল পাবজিৰ নিচিনাই গেম, আৰু ইণ্ডিয়াৰ বেংগলোৰৰ পৰা লঞ্চ কৰা হ'ব এইটো। আৰু সেইটো ফৌজি গেমৰ নাম হৈছে ফেয়াৰলেছ এণ্ড ইউনাইটেড গাৰ্ডছ। আৰু এইটো 4 ছেপ্টেম্বৰ তাৰিখে অক্ষয় কুমাৰে নিজৰ টুইটাৰ একাউণ্টৰ যোগেদি প্ৰকাশ কৰিছিল এইটো গেম লঞ্চ কৰা হ'ব বুলি। আৰু এইটো গেমটো পাব্লিছাৰ কৰিছে এনক'ৰ গেমে। এইটো গেম প্ৰথমতে অক্টোবৰ মাহতে লঞ্চ কৰাৰ কথা আছিলে, কিন্তু অক্টোবৰ মাহত নহ'ল। তাৰপিছত নৱেম্বৰত লঞ্চ কৰাৰ কথা আছিল, নৱেম্বৰত নহ'ল। তাৰপিছত ডিচেম্বৰত ফাইনেলি লঞ্চ কৰিব বুলি কৈছিলে। কিন্তু আপোনালোকে গুগলত যাই কেনে ফৌজি গেমৰ ইনষ্টল বটনটো দেখা পাব। তাতে ইনষ্টল কৰিলে কিন্তু আপোনালোকে গুগল প্লে' ষ্ট'ৰৰ পৰা এতিয়া ইনষ্টল কৰিব নোৱাৰে। প্ৰচেচিংটো অলপ বাকী আছে। অলপ কৰাৰ পিছতে চাগে এইটো ডিচেম্বৰ মাহতে এইটো আপোনালোকক লঞ্চ কৰি দিব। আৰু এইটো ফৌজি গেমৰ কিছুমান ৰেকৰ্ড আছে। ৰেকৰ্ডটো হৈছে ফৌজি গেমটো লঞ্চ কৰাৰ আগতেই তাৰমানে প্ৰি ৰেজিষ্ট্ৰেশ্যন যিখিনি হয়, 24 ঘণ্টাৰ ভিতৰত যিমান প্ৰি ৰেজিষ্ট্ৰেশ্যন হৈছে, ইণ্ডিয়াত এনেকুৱা কোনো গেম লঞ্চ হোৱা নাই য'ত প্ৰি ৰেজিষ্ট্ৰেশ্যন ইমান হয়। মানে এইটো নাম্বাৰ 1ত আছে। আপোনালোকেও কৰিব পাৰে, খেলিব পাৰে। বহুত ভাল গেম, ইণ্ডিয়াৰ গেম। বন্ধুসকল, নেক্সট কথা পাতিম পাবজি কেয়াৰৰ বিষয়ত। কিছুমান ইউটিউব চেনেল হওক বা কিছুমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে যে পাবজি কেয়াৰটো বেন কৰা হৈছে। আৰে ভাই, বেন কেতিয়া কৰিব? যেতিয়া ৰিলিজে কৰা নাই, লঞ্চে কৰা নাই। পাবজি কেয়াৰটো এতিয়ালৈকে ইণ্ডিয়াত লঞ্চে কৰা নাই। পাবজি কেয়াৰটো একচুৱেলি লঞ্চ কৰা নাই, কিন্তু এইটো ইণ্ডিয়া এতিয়ালৈকে এইটো বেন কৰা নাই। একচুৱেলি ইণ্ডিয়া এইটো বেন কৰে নে নকৰে মই গেৰাণ্টি নিদিওঁ, কাৰণ এইটো আগৰ যোনটো পাবজি আছিলে, পাবজিটো বেন কৰিছিলে এইকাৰণে কাৰণ চাইনাৰ লগত সেইটো শ্বেয়াৰত আছিলে। কিন্তু এইটো যোনটো পাবজি কেয়াৰ এইটো ডাইৰেক্ট কোৰিয়ান ভাৰ্জন হয়, কোৰিয়ান কোম্পানীৰ লগত শ্বেয়াৰত। কোৰিয়ান কোম্পানীৰ লগত শ্বেয়াৰ থকাৰ বাবে এইটো বেন নকৰিব পাৰে। বন্ধুসকল, এইখিনি ডাউট আছিলে মানুহৰ মাজত। আৰু পাবজিৰ ইণ্ডিয়ান ভাৰ্জন কেতিয়া আহিব? একচুৱেলি পাবজিৰ ইণ্ডিয়ান ভাৰ্জন এতিয়ালৈকে অফিচিয়েল কোনো নটিচ দিয়া নাই যে পাবজিটো বেক কৰা হ'ব নেকি, না পাবজিৰ ইণ্ডিয়ান ভাৰ্জনটো দিয়া হ'ব নেকি। অফিচিয়েল কোনো নটিফিকেশ্যন অহা নাই। যদি কোনো অফিচিয়েল নটিফিকেশ্যন আহে চবৰ আগত আপোনালোকে পাই থাকিব। বন্ধুসকল, আজিলৈকে এইখিনি আছিল। থেংক ইউ, বাই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক পাবজি ৰিলেটেড এনি আপডেটৰ কাৰণে। বন্ধুসকল, আজিলৈকে এইখিনিয়ে। থেংক ইউ, বাই।